Hello guys, welcome back to my YouTube channel Creation. এতিয়া মই গৈ আছো VIP ৰোডত অৱস্থিত এটা ধুনীয়া এটা মন্দিৰ হয় সাই বাবা মন্দিৰ। তো এটা ভাল এটা মন্দিৰ বুলি শুনিছো মই, তো সেইকাৰণে চাবলৈ গৈছো। তো মোৰ লগত আপোনালোকো চাওক এই ধুনীয়া মন্দিৰটো। চাওক এইবোৰ চাওক, মানে গুৱাহাটীৰ ডাঙৰ ডাঙৰ ফ্লেটবোৰ। ইয়াত মানুহবোৰ কেনেকৈ থাকে ঐ। ইভিনিং কৰি কৰি গৈ আছো আৰু এতিয়া। তো যিহেতু এতিয়া সন্ধিয়া হ'ল, তো সন্ধিয়া হোৱাৰ কাৰণে ভাবিলোঁ অলপ মন্দিৰকে চাই আহোঁ, যিহেতু মানে ওচৰতে আছে। তো মানে VIP ৰোড, তো আপোনালোকে চাবলৈ আহিব নিশ্চয়। এটা ভাল এটা ধুনীয়া এটা মন্দিৰ হয় এটা। তো গাইজ ফাইনেলি পাই গ'লোঁ এই বিশেষ মন্দিৰটো। তো এইটো হৈছে শ্ৰী সাই বাবা এটা মন্দিৰ হয়। মই আপোনালোকক মই ধুনীয়াকৈ বাৰু দেখাইছোঁ বাৰু। তো এতিয়া ভিতৰলৈ সোমাই যাম। তো ভিতৰত মানে ভিতৰৰ যিখিনি মানে পৰিৱেশ, তো সেইখিনি মই ধুনীয়াকৈ আপোনাক মই দেখাব ট্ৰাই কৰিম মই। তো বলক অলপ ভিতৰলৈ যাওঁ আহক। অ'কে, তো এইটো চাওক আপোনালোকে, ইমান এটা ধুনীয়া এটা মন্দিৰ হয়। পূৰা ধুনীয়া ধুনীয়া একদম পৰিষ্কাৰকৈ ৰাখি থৈ দিছে। পূৰা চাৰিওফালে একদম ধুনীয়া ধুনীয়া ফুলনি বাগান আছে। ধুনীয়া ধুনীয়াকৈ বনবিলাক পূৰা ধুনীয়াকৈ নিয়াৰিকৈ কাটি থৈ দিছে। তো লগতে এইবোৰ ডাঙৰ ডাঙৰ ফ্লেট পূৰা মানে বনাই আছে। এইবোৰ পূৰা ডাঙৰ ডাঙৰ ফ্লেট এইবোৰ। মন্দিৰৰ ভিতৰত ফটো তোলা নিষেধ যিহেতু আছে, তো সেইকাৰণে এতিয়া ফটো মাৰিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু মানে ৰিকুৱেষ্ট কৰি চাম আৰু যদি মানে ভিডিঅ' যদি এলাও যদি কৰে, তো আপোনালোকক মই ভিতৰটো মই ধুনীয়াকৈ মই দেখুৱাম মই। তো চাই থাকিব আপোনালোকে। তো এতিয়া হৈছে আৰাধনাৰ সময় হয় এতিয়া। তো সেইকাৰণে পূজাৰীয়ে ধুনীয়াকৈ এতিয়া পূজা পাতিতা কৰিছে আৰু এতিয়া। তো ভিতৰত সোমাবলৈ দিলে হয় আজি কৃষ্ণ প্ৰভু। ভিতৰলৈ সোমাইছোঁ আৰু অলপমান তাৰপিছত দেখাম আৰু আপোনালোকক। তো যিহেতু এতিয়া সন্ধিয়া হৈ গ'ল, তো সন্ধিয়া হোৱাৰ লগে লগে এইবিলাক লাইটিংবিলাক ধুনীয়াকৈ লগাই দিছে। এইটো চাওক আপোনালোকে, তো ধুনীয়া ধুনীয়া লাইটিংবিলাক লগাই দিছে। এতিয়া পূৰা পৰিৱেশ আৰু বেছি মানে ভাল লাগিব। এইবোৰ চলাৰ ছিষ্টেমবিলাকতো লগোৱাই নাই, চলাৰ ছিষ্টেম লগাই লগালে আৰু বেছি ভাল লাগিব। এইবোৰ থকাৰ ঘৰ হয়, ইয়াত মানে পূজাৰীবিলাকে থাকে আৰু ইয়াত কি ধুনীয়াকৈ বনাই দিছে চাওঁ না, একদম পূৰা। মন্দিৰৰ ভিতৰতে দোকানৰ ব্যৱস্থাও আছে, তো সেইবিলাক চাওক। তো গাইজ এইবোৰ আপোনালোকে এবাৰ দেখি পাইছেনে বাৰু? এইবোৰ একোটা ৰিবন হয় বিশ্বাস মতে মানে। তো বিশ্বাস মতে ইয়াত যদি আপোনালোকৰ মনৰ কিছুমান যদি উইচ যদি আছে, তো এই উইচবোৰ আপোনালোকে এই ৰিবনবিলাক মানে ইয়াতে মানে বান্ধি বান্ধি, তো ইয়াতে আপোনালোকৰ মনৰ আশাবোৰ, মনৰ উইচবোৰ মানে ইয়াত মানে বিচাৰিব পাৰে মানে। তো সেইকাৰণে এইবোৰ মানে ৰিবনেই চববিলাক। তো আপোনালোকে ইয়াত যদি চায়, তো সকলোতে কেৱল মানে ৰিবনেই কেৱল আপোনালোকে দেখি পাব। এই গোলাপ ফুলজোপা ল'লোঁ মানে ইয়াত যিহেতু সৰু সুৰা মানে মাৰ্কেট আছে, তো সেই গোলাপ ফুলজোপাক মই এতিয়া মানে উইচ কৰে মানে শ্ৰী সাই বাবাক। তো সকলোৱে লৈছে, তো সেইকাৰণে ময়ো এপাল ল'লোঁ আৰু এপাল লৈ পিনে মানে ভগৱানকে মানে উইচ কৰি চাওঁ, যাতে 2020 চনটো এনেকৈতো গ'লেই, তো 21 চনটো যাতে ভালে কুশলে যাওক বুলি। সেইকাৰণে এই গোলাপ ফুল এপাকে লৈ পিনে ভগৱানক এতিয়া মানে উইচ কৰিবলৈ যাওঁ এতিয়া।
কৰি পিনে এইখিনিতে পালোঁ এতিয়া মানে গোলাপ ফুলৰ পাত এইবোৰ লগতে দিছে মানে খেজুৰ দিছে তো খেজুৰ হয় কৃষ্ণ প্ৰভু একোচনটো মুঠতে ভালে সকলে যাব দিব আৰু দেই কৃষ্ণ তো এইটো পিকচাৰ ধুনীয়াকৈ আঁৰি থোৱা আছে ধুনী হয় এইটো সাই বাবাৰ ধুনী হয় তো সাই বাবাৰ ধুনী যোৱা জেগাটো হৈছে সৌটো হয় মই আপোনাৰ ওচৰৰ পৰা মই দেখুৱাই আছোঁ মই তো এইবোৰ চন্দন কাঠ হয় তো চন্দন কাঠেৰে ধুনীয়াকৈ ইয়াত মানে ধুনীয়াকৈ জুই জ্বলাই থৈ দিছে ইয়াত এতিয়া বঢ়িয়াকৈ লাইটিং চিষ্টেম কৰি দিলে সেইটো সেইকাৰণে এতিয়া অলপ সময় ইয়াতে খন্তে অলপ মানে জিৰণি লৈছোঁ তো খন্তেক জিৰণি লোৱাৰ পাছত পুনৰ নিজৰ থকা জেগালৈ আৰু উভতি যাম এইবোৰ জেগাত আহিলে মনটো নিজে নিজে অট'মেটিক মানে পবিত্ৰ হৈ যায় তো বিশেষ এটা কথা ক'বলগীয়া আছে আপোনালোকক জ্যোতিষ্ণা ৰেচিপি বুলি এটা নিউ এটা ইউটিউব চেনেল মানে খুলিছে মোৰ ভণ্টিয়ে খুলিছে তো মানে ইণ্ডিয়ান ৰেচিপি যিমান আছে তো তাই বনাবলৈ তাই ট্ৰাই কৰিব তাই তো আপোনালোকে যদি ভাল পায় যদি ৰেচিপি যদি চাবলৈ যদি মন কৰে তো মোৰ ভণ্টিৰ জ্যোতিষ্ণা ৰেচিপি আপোনালোকে ইউটিউবটো চাব আৰু ছাবস্ক্ৰাইব কৰি দিব তাই ভাল ৰেচিপি এনেদৰে তাই মানে বনাই থাকিব তো সেইকাৰণে আপোনাক মই সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ যাতে জ্যোতিষ্ণা ৰেচিপি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চৰি গাইজ অথনি মই জ্যোতিষ্ণা ৰেচিপি বুলি মই কৈ আছিলোঁ তো জ্যোতিষ্ণা ৰেচিপি নহয় জ্যোতিষ্ণা কুকিং ৱল হয় তো আপোনালোকে জ্যোতিষ্ণা কুকিং ৱল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো গাইজ এইখিনি আৰু মানে মন্দিৰৰ মানে দেখাবলগীয়াখিনি তো বিশেষ আৰু মানে দেখাবলগীয়া আৰু নাই আৰু লগতে ভিডিঅ'টো ইমানো মানে লং নকৰোঁ তো লং কৰাৰ লগে লগে চাগে আপোনালোকে আমনি পাই যাব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ গাইজ আৰু নেক্সট এটা ভ্লগ লৈ অতি সোনকালে আহিম তো আপোনালোকে মোৰ ইউটিউব চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব লগতে মোৰ ইউটিউব চেনেলটো মানে শ্বেয়াৰ কৰি দিব আৰু তো আজিলৈ সামৰিছোঁ গাইজ বাই বাই